পকেট মারার পৰা সাবধান থাকক, চিলনি চোৰৰ পৰা সাবধান থাকক, নিজৰ মোবাইল ফোন সাৱধানে ৰাখিব। আপুনি চিচিটিভি নিৰীক্ষণত আছে। অনুগ্ৰহ কৰি মন কৰিব, বঙাইগাঁও ৰাজ পূজা কমিটিৰ ফালৰ পৰা ৰাইজলৈ অনুৰোধ, পকেট মাৰৰ পৰা সাবধান থাকক, চিলনি চোৰৰ পৰা সাবধান থাকক, নিজৰ মোবাইল সাৱধানে ৰাখিব। আপুনি চিচিটিভি নিৰীক্ষণত আছে। চাওক, আজি বঙাইগাঁও বাৰৱাৰী পূজা কমিটিয়ে 102 বছৰীয়া ৰাস মহোৎসৱ উদযাপন কৰি আছোঁ। এইকেইদিনৰ ভিতৰত যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। আমি বিভিন্ন সূত্ৰে জানিব পাৰিছোঁ, এই পূজাস্থলীত বিভিন্নজনৰ কোনোবাৰ মোবাইল চুৰ কৰিছে, কোনোবাৰ পকেট মাৰিছে। গতিকে মই ভক্তপ্ৰাণ ৰাইজক তথা বঙাইগাঁও অঞ্চলৰ ৰাইজক তথা পূজাত যিসকল ধৰ্মপ্ৰাণ ৰাইজে পূজাত উপস্থিত হয়, পূজা মেলা চাম বুলি ইয়াত আহে, তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই চিলনি চোৰৰ পৰা সাৱধান হওক আৰু পকেট মাৰৰ পৰা সাৱধান হওক। আমি মন্দিৰৰ সন্মুখত চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে সদাশয় ৰাইজক, ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে এই দুষ্কৃতি কবলৰ পৰা যাতে পৰিত্ৰাণ পাই নিজে অলপ সাৱধান হৈ থাকক। আৰু আমি বাৰৱাৰী পূজা কমিটিৰ তৰফৰ পৰা প্ৰশাসনৰ জৰিয়তে আমি ৰাইজক যিমান পাৰোঁ সুৰক্ষাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজে ইয়াত সহায় সহযোগিতা আগবঢ়োৱা বুলি কামনা কৰিছোঁ। ধন্যবাদ। পকেট মাৰৰ পৰা সাবধান থাকক, চিলনি চোৰৰ পৰা সাবধান থাকক, নিজৰ মোবাইল ফোন সাৱধানে ৰাখিব। আপুনি চিচিটিভি নিৰীক্ষণত আছে। অনুগ্ৰহ কৰি মন কৰিব, বঙাইগাঁও ৰাজ পূজা কমিটিৰ ফালৰ পৰা ৰাইজলৈ অনুৰোধ, পকেট মাৰৰ পৰা সাবধান থাকক, চিলনি চোৰৰ পৰা সাবধান থাকক, নিজৰ মোবাইল সাৱধানে ৰাখিব।